খাই গুটখা খাই থকা যুৱকৰ দৰে পোষ্ট মেলনৰ দাঁতৰ ৰং শিখৰ খাই পিকাই থকা যুৱকৰ দাঁতৰ বৰণো তেওঁতকৈ ভালহে কিন্তু পোষ্ট মেলনে গুটখা নাখায় পোষ্ট মেলনৰ গাত টাটু আঁকিবলৈ আৰু জেগাই নাই বগা দাঁতৰ বৰণ সলনি কৰিবলৈ পোষ্ট মেলনে 15 কোটি টকা খৰচ কৰি থৈছে দেখাত লেতেৰা যদিও পোষ্ট মেলনৰ দাঁতত এটাও দাগ নাই সাধাৰণ দৃষ্টিত দাগৰ দৰে লাগে যদিও পোষ্ট মেলনৰ দাঁতত লগোৱা আছে হীৰা ৰেপাৰ পোষ্ট মেলন হাঁহিটোক লৈ সন্তুষ্ট নাছিল তেওঁ হাঁহিলে মুখখন উজ্জ্বল হৈ তুলিবলৈ হে সাৰ্জাৰী কৰিলে পোষ্ট মেলনে চিনামাটোৰ ভেনিয়াৰ আৰু প্লেটিনামৰ মুকুট সন্নিৱিষ্ট কৰি দাঁতৰ চিকিৎসা কৰিছিল দুটা কুকুৰ দাঁত উঠাই লগাই লৈছিল 12 কেৰেটৰ হীৰাৰ দাঁত সেই পোষ্ট মেলনৰ মুখতে আছে কেবা কোটি টকাৰ অলংকাৰ ডালিম গুটিয়া দাঁত কলা কৰি লৈ পোষ্ট মেলনে উজ্জ্বল হাঁহি মাৰিছে তেওঁৰ বেছিভাগ দাঁততে খনা আছে চিনামাটোৰ ভেনিয়াৰ এই প্ৰলেপৰ ফলত দাঁত ৰেডিয়ামৰ দৰে চিকমিকাই উঠে সেই পোষ্ট মেলনৰ দন্ত অন্ধকাৰত লাইটৰ দৰে হৈ পৰে তেওঁৰ দাঁতৰ পৰা বিজুলীৰ দৰে চমক ওলায় কেৱল এয়াই নহয় কেইবাটাও দাঁতত পোষ্ট মেলনে প্লেটিনামৰ সাফৰ লগাই ল'লে হাঁহিলে যাতে দাঁত জিলিকি উঠে সেইবাবে সাৰ্জাৰীৰ সময়ত পোষ্ট মেলনে দাঁত দুপাৰিকে পোহৰ ওলোৱা কৰি পেলালে গতিকে তেওঁৰ দাঁতৰ বৰণ পোহৰত কলা যদিও অন্ধকাৰত জিলিকি উঠে অপাৰেশ্যনৰ সময়ত পোষ্ট মেলনে কেনাইন টিথ দুটা উঠাই পেলালে তাৰ ঠাইত লগালে কৃত্ৰিম দন্ত অৱশ্যে এই দাঁত দুটা সাধাৰণ বুলি ভাবি ভুল নকৰিব পোষ্ট মেলনে মুখত দুটা হীৰাৰ দাঁত লগাইছে এই সাৰ্জাৰীৰ মুঠ খৰচ আছিল 16 লাখ আমেৰিকান ডলাৰ যি ভাৰতীয় অংকত প্ৰায় 15 কোটি টকা ইমান খৰচ কৰি পোষ্ট মেলনে এটা অনুষ্ঠানৰ বাবেও কমেও 85 লাখ টকা আদায় কৰে পোষ্ট মেলনৰ গোটেই গাত আছে টাটু তেওঁ কপালতো টাটু আঁকি লৈছে জেঞ্জাৰ পছন্দৰ শিল্পী ৰিচাৰ্ড অষ্টিন মেলন মাত্ৰ 30 বছৰীয়া এই বয়সতে তেওঁ 500 কোটি টকাৰ মালিক পোষ্ট মেলন বিশ্বৰ ভিতৰতে চতুৰ্থ জনপ্ৰিয় ৰেপাৰ তেওঁ এইবাৰো বিশ্বজুৰি অনুষ্ঠান পৰিৱেশন কৰিব পূৰ্বৰ প্ৰেয়সীৰ সৈতে ব্ৰেকআপৰ পিছৰে পৰা ক্ৰিষ্টোৰ সৈতে ৰিলেশ্যনশ্বিপত আছে পোষ্ট মেলন